নমস্কাৰ মোৰ বন্ধুসকল আজি মই আপোনালোকক দেখাম মানে আজি 37 ডিগ্ৰী সেলসিয়াস চলি আছে বৰ্তমান আৰু ইমান গৰম হৈছে মোৰ আজি বয়লাৰ মৰিছে আৰু বয়লাৰ মৰামৰ প্ৰথমতে মৰিল 11টা আৰু এতিয়া বৰ্তমান মৰি আছে যেনেকৈ টোপনি মাৰি থাকে তেনেকৈ মৰি থাকে আপোনালোকক মই দেখুৱাই আছো কেনেকৈ বয়লাৰ মৰি থাকে চাওক এটা ডাবৰৰ খান্থাত মৰি আছে আপোনালোকক দেখাই দি আছো মোৰ এবাৰ বহুত প্ৰব্লেমৰ মাজত অলপ বয়লাৰ কটাক ঠিক কৰিলো আৰু ঠিক কৰাৰ পিছতে গৰম দিল এই 2 দিন হল গৰম দিয়া আৰু এই 2 দিনতে মোৰ বহুতটা বয়লাৰ মৰিল এই এটা মৰিল বয়লাৰ এনেকৈ মৰি থাকে বয়লাৰ আৰু আপোনালোকক দেখুৱাই আছো কেনেকৈ মৰে গৰমতে মৰিছে মই ফাৰ্মৰ ওপৰত যিখন ওপৰত ছাল হয় সেই ছালখনত মই মটৰেদি পানী দিলো পানী দিয়াৰ ফলতো মৰিছে আপোনালোকক দেখুৱাই আছো এটা মৰিছে এনেকৈ বয়লাৰ মৰি থাকে আজি আপোনালোকক মই এনেকুৱা ভিডিও দেখাম যাতে বয়লাৰ কেনেকৈ মৰে আজি আপোনালোকে চাওক গৰমত এনেকৈ বয়লাৰ মৰি থাকে ইয়াত দুটা মৰিছে চাওক এই দুটা বয়লাৰ মৰি আছে ইয়াত আৰু মৰিছে ইয়াত এই দুটা মৰি আছে এনেকৈ গৰমতে বয়লাৰ মৰি আছে মানে মোৰ ফাৰ্মতে বুলি নহয় গৰমত সব ফাৰ্মতে মৰে গৰমত এনেকৈ বয়লাৰ মৰে প্ৰথমতে 11টা মৰিলে গৰমত আৰু এতিয়া মৰিছে মোৰ 25 দিনত চিয়াৰ দি লাগিছিল তাৰ পিছত চিয়াৰ দি ভাল কৰিলো 29 দিন 30 দিনত চিয়াৰ দি ভাল হল আজি 32 দিন হল এই বয়লাৰ কেইটাত আৰু 32 দিনৰ পিছত এতিয়া বৰ্তমানে গৰম দিলাক মানে গৰম দিয়াৰ পিছতে এনেকৈ মৰিল এই এটা আৰু মৰিছে এনেকৈ মৰি থাকে চাও কেনেকৈ উগা লৈ আছে ইমান গৰম পাইছে চাও কেনেকৈ মুখ মেলি দিছে বহুত গৰম পাইছে এই গৰমত মোৰ ভিডিও নিদিয়া কমেও 1 মাহ মান হল ইউটিউব চেনেলত মানে মই ভিডিও দিয়াই নাছিলো আজি আৰু ভাবিলো কি এটা ইউটিউবত ভিডিও দিও এই এটা বয়লাৰ মৰি আছে চাওক এই এটা মৰি আছে বয়লাৰ এনেকৈ বয়লাৰ মৰে এই এটা নহয় আৰু ইয়াতো এটা আছে চাওক এই দুটা একেলগে এই এটা আৰু এই এটা বয়লাৰ মৰি আছে চাওক আপোনালোকে ভাবিব কি টোপনি মাৰি আছে টোপনি মাৰা নাই এই দুটা মৰি আছে চাওক এনেকৈ মৰি থাকে বয়লাৰ আৰু লাইনটো গল অলপ আন্ধাৰ হৈ গল চাওক এনেকৈ ৰাখিছে বয়লাৰ এনেকৈ ৰাখিছিলো এবাৰ বয়লাৰ বহুত পাতল আছিল চাওক পাতল হোৱাৰ ফলতো গৰমত মৰে এই সৰু এটা ৰুম কৰি থৈ দিয়া আছে তাতে বয়লাৰ মৰা কেইটা আছে আপোনালোকে চাওক এনেকৈ বয়লাৰ মৰে চাওক সব মুখ মেলি আছে মানে ইমান বয়লাৰ এনেকৈ নমৰিল হৈ কিন্তু প্ৰথম ইহতে যেতিয়া পোৱালি আহিছিল তেতিয়াৰ পৰা ইহন ৰদ পাই আছে মানে বৰষুণ পাই আছে বৰষুণ পাই আছে আৰু বৰষুণ পাই এতিয়া হঠাৎ ৰদ পাৰ পিছত ইয়াৰ চাও ই গৰমতে অলপ বেহুজ হৈ আনিছে মানে এই চাও লাৰিছি উঠফাই খুজা নাই ই যাব আৰু এই উঠ এই মৰিলাৰ ই যাব আৰু এনেকৈ মৰে চাওক ই মৰিব আৰু এক বাছাটো টানে এনেকৈ গৰমত মৰিলে বাচিব নোৱাৰে পানীও দিছিলো মই ইয়াৰ মাথাত চাওক এনেকৈ মৰে গৰমত বহুত গৰম পাইছে এনেকুৱা হলে মই পানী দিয়া আছিল মাথাত কিন্তু মাথাত পানী দিলে হেতে মৰিব আৰু তেতিয়া অলপ আগতে এটা মৰিছে এনেকৈ
মানুহৰে কিমান গৰম বৰ্তমান, এনেকৈ গৰমত ব্ৰইলাৰ মৰে। চাওক আপোনালোকে, যদি মোৰ ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই ভিডিঅ' বনাব পাৰিম। আপোনালোকক কেনেকুৱা টাইপৰ ভিডিঅ' লাগে চাওক, এনেকৈ ব্ৰইলাৰ গৰমত মৰে। আৰু ইয়াৰ চিকিৎসা মাত্ৰ ফাৰ্মখন ঠাণ্ডা হ'ব লাগে। ফাৰ্মখন যেতিয়ালৈকে ঠাণ্ডা হৈ থাকিব তেতিয়ালৈকে ব্ৰইলাৰ নমৰে। এতিয়া ভিডিঅ'টো এইখিনিকে লৈ বনালোঁ আজি, আৰু আপোনালোকক দেখাই আছোঁ আগতে মৰা ব্ৰইলাৰ কেইটা, আপোনালোকে চাব পাৰিব। গৰমত কেনেকৈ মৰে, এই এটা আৰু মৰি আছে গৰমত। এইখনৰ সেইটো পাৰে সেই দুটা মৰি আছিল, এইটো চাইডে সেই দুটা মৰি আছে, আৰু এইটো জাপে মিলে কেইটামান মৰিল ব্ৰইলাৰ। আপোনালোকক দেখাই আছোঁ কেইটা মৰিল। মই তাত ব্ৰইলাৰকেইটা থুপৰাই লওঁ, আৰু এক গত কৰি মই ব্ৰইলাৰ কথাক আপোনালোকক কৈ আছোঁ কেইটা মৰিছে। এইকেইটা মৰিছে ব্ৰইলাৰ, আৰু এইকেইটা গৰমতে মৰিছে। কমেও 18টা মান হ'ব, 18-20টা। আৰু ইয়াত আছে, ইয়াত দুটা থৈ দিছোঁ, ইয়াত এই দুটা আছে। চাওক, এই দুটাও আশা নাই। এনেকৈ গৰমত ব্ৰইলাৰ মৰে, আপোনালোকে চাওক। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব আৰু কেনেকুৱা টাইপৰ আপোনালোকক ভিডিঅ' লাগে। এইখিনিতে মোৰ ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ।